অৱস্থা পুৰা এনেকুৱা বাইকৰ এতিয়া পুৰা চাই চিটি আৰু এতিয়া ফোন আহি আছে মোৰ মানে ৰখি লওক ফাৰ্ষ্ট অফ অল ফোনটো ৰিচিভ কৰি লওঁ লগৰকেইজনে ফোন কৰি আছে আই থিংক হেল্ল' আমি খোৱাং পাৰ হৈ গৈছোঁ অ'কে অ'কে ব্লগিং হৈ আছে নহয় মোৰ ভাগৰ ব্লগিং হৈ আছে তোমাৰ এতিয়া ফোন ৰেকৰ্ড অ'কে আৰু এয়া এতিয়া মোৰ মানে লগৰজনে ফোন কৰিছিলে কংকন আৰু সি আগত ৰখি আছে আৰু এজন আজি যাব বহুত দিনৰ পিছত মোৰ লগত ৰাইডত সিও ৰখি আছে মানে দুইজন অলপ আগতে আছে বুলি ক'ব পাৰি আৰু আফটাৰ এ লং টাইম আই এম বেক টু মটৰ ব্লগিং ছেট আপ চ' আজি কি হয় দেখা যায় মই গুৱাহাটীৰ পৰা দুদিনমান আগত আহি পালোঁহি ঘৰ আৰু ভাবিলোঁ যিহেতু দুদিনমান আছোঁ মই ইয়াত দুটামান মটৰ ব্লগিঙে বনাই লওঁ আৰু যিহেতু তাত থাকিলে বাইক মোৰ নিয়া হোৱা নাইতো মটৰ ব্লগিং হ'লে বহুত মিছ কৰোঁ চ' দুদিনমান আছোঁ যিহেতু ইয়াত যিকেইদিন আছোঁ ভিডিঅ' দুটা বনাই লওঁ বুলি ভাবিছোঁ আৰু বাকীখিনি কথা ব'লা এই অফ ৰোডিংডোখৰ পাৰ হৈ লওঁ আগত গৈ কৈ আছোঁ তোমালোকক ক'ত গৈ আছোঁ আৰু কেলৈ গৈ আছোঁ আৰু ইয়াত লগৰ এজন লগ পাই গৈছোঁ মানে মই তাক ৰখিব কৈছিলোঁ সি একচুৱেলি দেখি নাপালে কিজন ৰখো ভাই কি মানে লেভেল নেকি মই ৰখিব কৈছোঁ নাই শুনা কি গুৱাহাটীৰ পৰা নহয় মই ঘৰলৈ আহিলোঁ তাৰপৰা এতিয়া ৰাইডত যাওঁ অলপ সেইফালে যাওঁ বোলা যোৱাত দিবলা আজি মোৰ ভাগৰ কপালখন ভালে কি যাম দেই য'ত ত'ত লগৰে লগ পাই গৈছোঁ সিহঁতি মই গৈ আছোঁ বুলি গম নাপায় মই অলপ ক'ত যোৱা হা গুৱাহাটীৰ পৰা দুদিনমান হ'ল এতিয়া ক'ত যোৱা নে ক'ৰবাৰ পৰা আহিলাগে অঁ ব'লা আজি চব মানে লগৰকে লগ পাই আছোঁ সিহঁতকো লগ পাই গ'লোঁ আৰু আগত সেই লগৰজনকো লগ পালোঁ বহুত দিনৰ পিছত ল'ৰাটো একদম চশমা লগাই চালিয়া অঁ ছোৱালী তেতিয়াই চাব ন আজি চব লগৰকে লগ পাইছোঁ কেলৈ দিনটো ভাল আকৌ এইফালে লগ পাই গ'লোঁ আমাৰ মানে ৰাইডাৰ কেইজনক বহুত দিন পিছত হে নাই এতিয়া ৰেকৰ্ডিং মোড হৈছে এইফালে বহি আছে ন এতিয়া যোৱাখিনি অঁ আচ্ছা গজব বেজতি কি চুইচ আছে বাৰু হয় এতিয়া ডমিনাৰ 250 ব'লা এই বাই অঁ আৰু আই এম বেক টু ডমিনাৰ 250 আৰু অলপ ভাগানে পৰে গা নেকি চাই চিটি সেই 500 এটা মাৰিলে 500 বাইক মানে চলাই বহুত কমফৰ্টেবল লাগে ভাল লাগে কিবা এটা ষ্টেং চব পজিশ্যন ঠিক আছে আৰু আগতো চলাইছোঁ বাৰু আৰু ডমিনাৰ বুলি ক'লে আৰু মানিব লাগিব আৰু এতিয়া আল্লাহ তেতিয়া চলাই আছে মোৰ বাইক আৰু মই চলাই আছোঁ তাৰ বাইক এক্সচেঞ্জ কৰি ল'লোঁ মানে অলপ টাইমৰ বাবে আৰু এতিয়া আহি পিনি আমি খোৱাংঘাট পাইছোঁ মোৰ লগৰকেইজনে অথনিৰ পৰা ফোন কৰি মানে একদম কি বুলি ক'ম এতিয়া এতিয়া বৰিং পাই গৈছে একচুৱেলি মই সোনকালে ওলাব ক'লোঁ আৰু এতিয়া ডমিনাৰ 250 বাই বহুত দিনৰ পিছত এতিয়া চাবিটো নিদিয়া নেকি থাকা অঁ ডিব্ৰুগড় অঁ ৰাতি পামহি গৈ থাকোঁ আৰু ন অ'কে
আৰু ইয়াৰ ফাইনেলি আহি পিনি পালোহি ইয়াত মোৰ বাইকখন থৈ যাম আৰু ইয়াৰ ভাগৰ বাইকখন লৈ যাম বহুত দিনৰ পিছত মটৰ ব্লগিঙত নেকি ইভাগেতো ভিডিঅ'ত নাযায় লগ ধৰিলে বুলিলে মানুহটো বেয়া টেঙৰ আছে বোলা আগত গৈ বাকীখিনি পাতি আছে বাৰু আৰু বেদান্তাই ফোন কৰি আমনি পাই গৈছে মানে অ'কে এতিয়া আহি গ'লোঁ মই মটৰ ব্লগিঙত মানে লগৰজনে অথনিৰ পৰা ফোন কৰি আছে মই কৈ আছোঁ তোমালোকক ইয়াকো মানে মই অলপ মিছা ক'ব লগা হৈ গৈছে আৰু কি ক'বা একো নাই হ'লেও পাই যামহি এতিয়া আৰু তাৰ ওচৰত বেছি দূৰ নাই তাক লগ কৰি লওঁগৈ আৰু দেই এতিয়া চিধা চিধি গৈ থাকোঁ আৰু বেছি মটৰ ব্লগিং নকৰোঁ আগতে গৈ যি পাৰোঁ তোমালোকক শ্বেয়াৰ কৰিম ত' এটা চাই থাকা আৰু ল'ৰাটো বেয়া খং উঠি আছে বোলাটো হেৰুৱা নতুন ছেটআপ লৈ লোৱা ৰেডি নেকি মই ছেটিং মিলাই আছোঁ ছেটিং অলপ দেৰি হৈ গ'ল আৰু অলপ দেৰি হৈ গ'ল নেকি এই 20 মিনিট অলপ দেৰি হৈ গ'ল A few moments later আৰু এইকেইদিনা কি হৈছিলে মই তোমালোকক কিনে নৰ্মেল ভিডিঅ' দি আছিলোঁ তাত আৰু আজি মটৰ ব্লগিং কৰোঁ বুলি ওলাই আহিলোঁ চ' আৰু তোমালোকে কিবা কি ভিডিঅ' মানে এনেকুৱাই পাবা আৰু নৰ্মেল ভিডিঅ'ই মই তাত যিহেতু বাইক লৈ নাযাওঁ আৰু ঘৰতো এলাউ নাই কৰা বাইক নিয়াটো বাইক নিলেও হ'লে মানে কি হ'ল ৰুমমেটজনে নিনো কৈ আছেতো চ' মানে নিদিম বুলিয়ে ভাবিলোঁ সেইবাবে আৰু নৰ্মেল ভিডিঅ' পাবা আৰু একো নাই কেমেৰা লৈ যাম তোমালোকক যিখিনি পাৰোঁ মই তেনেকৈ বনাই দিম আৰু আশা কৰিছোঁ তোমালোকে ভিডিঅ' চাই ভালে পাই আছা ত' সেইবাবে মৰম পাইছোঁ তোমালোকৰ পৰা সদায় এনেকৈ ছাপোৰ্ট কৰি যোৱা তোমালোকৰ বাবে মই ভাল ভাল ভিডিঅ' বনাই যাম আৰু সদায় ভাল ভাল প্লেচত নতুন নতুন জেগাত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ত' ছাপোৰ্ট কৰি যোৱা তোমালোকে আৰু এইখিনি মৰম কৰিবা বুলি মোৰ আশা আছে তোমালোকৰ ওপৰত ত' এতিয়া ব'লা আমি মেইন প্লেচটোলৈ গৈ লওঁ তাত গৈ পিনি অলপ এনজয় কৰিম আৰু লগৰ কেইজনৰ লগত অলপ মানে কিবা কিবি আৰু ফটো চটো মাৰিম ত' ব'লা এতিয়া গৈ লওঁ ফাৰ্ষ্ট অফ অল ত' লেটছ গো ৱাও হোৱাট এ ভিউ মেন পুৰা কি ধুনীয়া ভিউ আৰু মানে এতিয়া কি হ'ল মানে ধানবোৰ একদম গল্ডেন হৈ গৈছেতো এতিয়া এই ভিউটো বহুত ধুনীয়া লাগিছে আৰু আমি এতিয়া ডিচাইড কৰিলোঁ যে আমি যাম কি বুলি কয় ধৰক শান্তিঘাট নে কি বুলি কয় তালৈকে গৈ আছোঁ আৰু নহ'লে যাবলৈ জেগা বেলেগ একোৱেই নাপালোঁ মানে বিচাৰি আছে জেগা আৰু যিবোৰ আছে সেইবোৰ আমি মানে ইয়াত গোটেইবোৰ ঘূৰিলোৱে আৰু যাবলৈ হ'লে দূৰলৈ আছে অলপ প্ৰায় 100 কিলোমিটাৰ প্লাছ হ'ব ত' আজি মই ওলাই অহা টাইমো দেৰি হ'ল সেইবাবে ভাবিলোঁ আজি ওচৰতে কোনোবা এডোখৰ জেগা যাওঁ এইফালেকে এতিয়া ওলাই গুচি আহিলোঁ তালৈ গৈ লওঁচোন বাৰু তাতনো কেনেকুৱা জেগাডোখৰ কি মই আজি আহি আছোঁ মানে চাওঁগৈ আৰু তোমালোককো দেখাম বুলি ব'লা তেনে গৈ থাকোঁ আৰু আচ্ছা এইডোখৰ নামে বোলে খামটিঘাট মই আগতে এইফালে পাৰ হৈ গৈছোঁ কিন্তু মই এইডোখৰ ইমান মন দিয়া নাছিলোঁ প্লেচটো ভালেই লাগিছে বাৰু ইমানো বেয়া লগা নাই তাৰ ওচৰলৈ গ'লে ভাল লাগিব কিজান প্লেচটো যাম আৰু এইফালে সোমাই দিম এতিয়া আমি ভিউ পইণ্ট এটা পাইছোঁ গৈ চাওঁ তাত কি আছে অলপ অফ ৰ'ডিং অলপ আছে আৰু এনেকুৱা যিহেতু নদী কিনাৰ একো নাই তোমালোকৰ বাবে এইখিনি কষ্ট কৰিব লাগিব ঐ আগত কংকনে ধূলি উৰাই গৈ আছে আৰু আমি ধূলি পিছে গৈ আছোঁ কি মজা মানে আৰু ভাল লাগিছে কিবা এটা আৰু এনেই থকাত থাকি ঘৰত থকা থাকি ওলাই আহিলোঁ এনেই এইখন আছে বুঢ়ীদিহিং নদী কেইটামান লগ পালোঁ আৰু আগত শিখৰ খোৱা দাদা দুটামানো লগ পালোঁ জমাই দিছে হাতোৱে মানে ইয়াৰ পৰা শিখৰ অলপ খুজি ল'লে আৰু দাদা দুজন মানে সেইটোকে ই কৈছে এতিয়া ভাবিলোঁ কি আমি ইয়াতে ৰখিম বুলি কিন্তু এতিয়া নহ'ব মানে ভাবিছোঁ বাইকখন লৈয়ে যাওঁ তললৈকে বালি জেগা বাৰু হ'লেও সাৱধান দি নিব লাগিব আগত কংকন গ'ল আৰু মই এতিয়া নমাব লাগিব বালি ইয়াতে ৰখাই দিম এইফালৰ পৰা আহি আছে কিজান ভালকৈ এংগুলটো দেই মই আগত মানে ভিডিঅ' বনালোঁ কি হ'ল এইফালৰ পৰা বনালোঁ উল্টা পাকে আৰু এতিয়া চেক কৰিছোঁ যে একদম মানে কোৱালিটি বেয়া আন্ধাৰ যিহেতু এইফালে বেক চাইডে পূৰা বেলি ওলাই আছে
আৰু ইয়াতে অলপ আহিলোঁ, আমি ফটো চটো মাৰিলোঁ, 2-3টা ৰিলছো বনালোঁ, তোমালোকে ইনষ্টাগ্ৰামত পাই যাবা চব। আৰু এতিয়া তোমালোকক মই অলপ টাইম লেপছ এটা লগাই দিছোঁ ইয়াৰ জেগাখিনি, তোমালোকে চোৱা আৰু আমি কি কৰিলোঁ অলপ ভিউবোৰ চোৱা। তাৰপৰা আমি ইয়াৰ পৰা গৈ থাকিম আৰু আগলৈ কি হয় দেখাই থাকিম। ইয়াতে ভিডিঅ'টো সামৰি দিয়া নাই, আগলৈ আৰু আছে মানে। এতিয়া তোমালোকে টাইম লেপছটো চাই লোৱা। ইয়াত তোমালোকক অলপ আগত টাইম লেপছটো লগাই দিলোঁ, দেখিলে। তাৰ পৰা চিনেমেটিক টাইম লেপছ এভেইলেবল আছে, গতিকে চোৱাহে কথা আৰু তোমালোকে চাই যোৱা আৰু। ইয়াতে অলপ আহিলোঁ, ফূৰ্তি কৰিলোঁ আৰু অলপ চলপ। এতিয়া বাইক ওপৰলৈ তুলি পিনি চাওঁ কেনি যোৱা হয়, আৰু ভাবি আছোঁ প্লেচ এটা চাওঁচোন তালৈ যোৱা হয় নে নহয়। গ'লেতো তোমালোকে দেখা পাবাই আৰু। ইয়াতে বাইক তুলিব লাগিব। চলো ডান। এইডোখৰ আৰু বেছি মটৰ ব্লগিং নকৰোঁ, তোমালোকে চিধা চাই থকা আৰু ভিউটো এনজয় কৰা, মানে মটৰ ব্লগটো এনজয় কৰা। আৰু আগত গৈ যদি কিবা ভাল ডেষ্টিনেশ্যন পোৱা, তাত গৈ তোমালোকক ৰখি কথাবোৰ ক'ম, এতিয়া এনজয় কৰা আৰু ব'লা। तुमसे ना हो पाएगा। এইফালে বহুত দিন আগত আহিছিলোঁ মই। হয় নেকি? তোমাক ভাল লাগিছে কিজান? কোন হে এই লোক? এইটো ইমান গাত লগাবই লাগিব এতিয়া। আৰু এইফালে এতিয়া আমি গোটেই পাই গ'লোঁ শিক্ষা ভেলী স্কুল, আৰু এইখন এডমিশ্যন ফিজটোৱে মানে 80,000ৰ পৰা ষ্টাৰ্ট বুলি কৈছে লগৰজনে। আৰু এখন আছে শিক্ষা ভেলী স্কুলৰ ফ্ৰণ্ট গেটখন দেই। আৰু এতিয়া মানে আমি সেয়াৰ পৰা ওলাইলোঁ, এতিয়া লগৰজনে নি আছে এটা প্লেচলৈ, ক'লৈ নি আছে ইহে জানে আৰু। এতিয়া সন্মুখত পূৰা বেলিটো ডুবিব হৈছে যে, সেইবাবে ভিউটো অলপ বেয়া পাব পৰা, হ'লেও মানে কেমেৰা অফ কৰিবই দিয়া নাই। যিখিনি পাৰোঁ তোমালোকৰ বাবে ভিডিঅ' বনামেই, মানে লাগিলে কোৱালিটি বেয়া হওক যি নহওক। এতিয়া ব'লা, ইনো ক'ত নি আছে তাকে চাওঁ, ক'লৈ যোৱা হয় ক'লৈ যোৱা নহয়, বাকী দেখা যাব আৰু। ঠাণ্ডা লাগিছে অলপ মানে জেকেটটো বেগত আছে আৰু পিন্ধি ল'ব লাগিব। আৰু আজি বহুত দিনৰ পিছত আহিলোঁ এইফালে, ভাল লাগিছে কিবা এটা। আৰু মানে কি হ'ল, ইয়াৰ আগত ভিডিঅ' আৰু এটা মোৰ বনাই থোৱাই আছে, এইটো এতিয়ালৈকে মই পেলোৱা নাই, এইটো থৈ দিছোঁ মানে ষ্টকত। আজি এইটো মটৰ ব্লগটো আপলোড কৰিম, তাৰপিছত সেইটো ভিডিঅ' দিম মানে আপলোড। তো সেইবাবে আৰু মই কাইলৈ দিনটো আছোঁ ইয়াত, সেইবাবে কাইলৈও এটা মটৰ ব্লগ বনাবলৈ জেগা এটালৈ ওলাই দিব লাগিব, য'ত যোৱা হয় দেখা যাব। আৰু তাৰপৰা ভিডিঅ'টো আপলোড কৰিব লাগিব আৰু অ'কে। এতিয়া তোমালোকে মোক বেলেগ মানে কেমেৰা এংগুল মানে বেলেগেই দেখিছা চাগে, যিহেতু মোৰ বাইকখন চলাইছে, মানে মোৰ বাইকো নহয় একচুৱেলি, মোৰ লগৰজনৰ বাইকখন চলাইছে কংকনে, আৰু এতিয়া কংকনৰ স্কুটি চলাইছোঁ মই। ই বোলে অলপ ভিডিঅ' বনাই নেকি, আৰু এতিয়া মই স্কুটিত ফিল লৈছোঁ আৰু অলপ ৰাইডাৰ ফিল স্কুটি ৰাইডাৰ। চ' এইটো মানে এতিয়া গৈ লওঁ এডোখৰ, ল'ৰা পূৰা মটৰ ব্লগিং লাগি গৈছে, ভাল লাগিছে লুকছটো। হেভি ব'লা। উইনাৰ
আহি আছে আমাৰ লগত পুৰা বিট মাৰি মাৰি দিনক ক'তো বাইক আৰু স্কুটি বহুত দুখাই হ'লেও বহুত দুখাই আহিলোঁ মই ইয়াক অভাৰটেক কৰি ভাল লাগিছে ল'ৰাটোক ভাল লাগিছে ওকে আৰু এয়া তোমালোকে দেখা পাইছা এতিয়া আমি আহিলোঁ কথা ৰাতিয়ে হৈ গ'ল মানে আগত আৰু কিবা কিবি কৰিলোঁ আৰু এইবোৰ ভিডিঅ' নকৰিলোঁ তাৰপৰা এতিয়া গৈ আছোঁ ঘৰ আৰু ইয়াত ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজিলৈ ইমানেই আছিলে আকৌ নেক্সট ব্লগত লগ পাই আছোঁ অ'কে ত' তিলেন দাদা বাই বাই